গধূলি সময়ত চাহ খাব লৈছোঁ। এয়া লাল চাহ আৰু এইফালে আছে পকৰি। লাল চাহ আৰু পকৰি খায়ো খুব মজা লাগে নহয় জানো। গতিকে বাইদেউ আৰু মই লাল চাহ আৰু পকৰি খাই লওঁ। খাই লৈ এটা অনুষ্ঠান আছে, অনুষ্ঠানত যাম। আৰু কেনেকুৱা অনুষ্ঠান আমি গৈ আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, খুব মজা লাগিব। এতিয়া চাহ পানী। হোটেল উৰুকা GTMCHৰ এনুৱেল ডে উদযাপনৰ কিছু মুহূৰ্তত ভাল পাই য'ত উশাহ পালে গানটোৰ শুভমুক্তিৰ কিছু মুহূৰ্ত দেখুৱাইছোঁ। আৰু আমি তাত উপস্থিত আছিলোঁ সেইদিনাখন, যিহেতুকে মোৰ ভাগিনৰ ৰেষ্টুৰেণ্টখন আমাক নিমন্ত্ৰণ কৰিছিলে আৰু বাইদেউ মই কিন্তু আমি আটাইকেইজনে গৈছিলোঁ। এয়া হোটেল উৰুকাৰ কিছু মুহূৰ্ত আমি তাত উপস্থিত আছিলোঁ আৰু আপোনালোকে চাব, মই দেখাই আছোঁ ইয়াৰ এনুৱেল ডেৰ কিছুমান মুহূৰ্ত। খুব ভাল লাগিব, সেইখনকে চাব। ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। এই ছাত্ৰজনৰ সম্পৰ্কত মই দুটামান কথা কৈছোঁ কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত। ছাত্ৰজন আপোনালোকে দেখিলে গম পাব শাৰীৰিকভাৱে সক্ষম হয়, তাৰ লগে লগে মেধা সম্পন্ন এগৰাকী ছাত্ৰ। দৰ্শক তথা সকলোকে অনুৰোধ জনাইছোঁ, প্ৰত্যেকেই যাতে থিয় হৈ একেলগে এই জাতীয় সংগীতটো পৰিৱেশন কৰে। অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ সকলোৰে পৰিচিত চয়নিকা দত্ত। চয়নিকা দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। অসমৰ প্ৰথমগৰাকী উদ্ভাৱক ই ৰিক্সাৰ মানে টু হুইলাৰ আমাৰ যি ইলেক্ট্ৰনিক ভেহিকুল দুচকীয়া বাহন অসমৰ এজন উদ্ভাৱক হিচাপে ইতিমধ্যে পৃথিৱীৰ পৰ্যায়ত বিভিন্ন কোম্পানীয়ে উলিয়াইছে, যেনেকৈ ধৰক মানে কাইনেটিক হওক, বিভিন্ন আছে। কিন্তু 2018 চনত আজিৰ পৰা ঠিক 5 বছৰ আগতেই তেখেতে অসমত প্ৰথমবাৰ নিজস্ব এটা উদ্যোগী মন লৈ তেখেতে দুখন গাড়ী নিজে উদ্ভাৱন কৰিছিলে, মানে আল্টিমেটলি এছেম্বল ইউনিট। গতিকে এইগৰাকী আমাৰ উদ্যোগীকো আমি আমাৰ আজি অনুষ্ঠানৰ তৰফৰ পৰা এখন ফুলাম বিহুৱনেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আহক। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰাধ্যা মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ প্ৰযোজিকা, ভাল পোৱাই য'ত উশাহ পালে সেই গানটোৰো প্ৰযোজিকা অৰিণী গগৈ বৰাক। তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ অনুষ্ঠানটিৰ উদ্যোক্তাসকলে। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ বাবলু গৌৰাংগ গগৈ। বাবলু এগৰাকী খুব ভাল সংগীত শিল্পী আৰু সংগীত নিজে গায়, মানে গান গায়, তাৰ উপৰি সংগীত পৰিচালনা কৰে। আপোনালোকে শুনি সুখী হ'ব, অহা কাইলৈ শিৱৰাত্ৰিৰ দিনা ধলপুৰত তেখেতৰ আহিবলগীয়া গানটি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব। গতিকে কাইলৈ আগবেলা আমি শুভকামনা জনাইছোঁ। শিৱৰ ওপৰত খুব ধুনীয়া গান এটা বনাইছে। আজি তেখেতৰ এটা গান ইতিমধ্যে উন্মোচন হৈ গ'ল আৰু তাৰ আগতো আজি দুদিনৰ আগতে চয়নিকা দত্তৰ কণ্ঠত আৰু এটি গান উন্মোচন হৈছে, খুব ধুনীয়া হৈছে, ৰাইজে আদৰি লৈছে। গতিকে আমাৰ এই প্ৰতিভাৱান শিল্পীগৰাকীক এখন ফুলাম বিহুৱনেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানটোৰ উদ্দেশ্য হ'ল অসমৰ সুপ্ত প্ৰতিভা বিকশিত হৈ অসমৰ মাজত, অসমৰ যোগেদি অসমৰ প্ৰতিভা বা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰতিভা যাতে বিশ্ব দৰবাৰত বিয়পি পৰক আৰু অসমৰ লুকাই থকা সমলখিনি যাতে পৃথিৱীয়ে দেখক। এয়াই হৈছে কিয়াচি মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ লক্ষ্য উদ্দেশ্য। আৰু এই উদ্দেশ্য আগত ৰাখি চলিত বৰ্ষত যেনেকৈ আমি ছবি নিৰ্মাণ কৰিম,
বা আজি আমি ধাৰাবাহিক নিৰ্মাণ কৰিম, ৱেব ছিৰিজ নিৰ্মাণ কৰিম, বিভিন্ন তথ্যচিত্ৰ নিৰ্মাণ কৰিম। গতিকে তাৰ মাজত সংগতি ৰাখি আৰু কিছুমান সাংস্কৃতিক প্ৰকল্প হাতত ল'ম। গতিকে এয়া হৈ গ'ল কিয়াচি টেক মিডিয়া প্ৰাইভেট লিমিটেডৰ উদ্দেশ্য। আৰু তাৰ লগত আৰু এটা আমাৰ কোম্পানী আছে, সেয়া হৈ গ'ল কিয়াচি ই ভেহিকুল এণ্ড ছ'লাৰ প্ৰাইভেট লিমিটেড। এই কোম্পানীৰ এই চাৰিজনে আমি সঞ্চালক। এই কোম্পানীটোৰ উদ্দেশ্য হ'ল, যেনেকৈ আমি ইতিমধ্যে কাজিক আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ, এজ এ 2 হুইলাৰ বা দুচকীয়া বাহনৰ তেখেত যেতিয়া অসমত প্ৰথম আনিছিলে। গতিকে আমি আপোনালোকৰ আগত আজি সদম্বে ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে অহা বহাগৰ বতৰত আমাৰ এই কোম্পানীৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে 4চকীয়া ইলেক্ট্ৰনিক বাহন আপোনালোকে দেখিবলৈ পাব। আৰু বহাগত এইটো এটা বিগ এনাউন্সমেণ্ট হ'ব। গতিকে শ্ৰদ্ধাৰ দিলীপ শৰ্মাদেৱ আৰু শ্ৰদ্ধাৰ ৰূপম শইকীয়া, শ্ৰদ্ধাৰ চৈফুল ইছলাম কাজী আৰু সহিতে আমি আপোনালোকৰ সহযোগত যাতে এই প্ৰকল্পত সহযোগী হ'ব পাৰোঁ, সেইকাৰণে আপোনালোকে আমাক উৎসাহ যোগক, আশীৰ্বাদ যোগক, এয়া আমি কামনা কৰিছোঁ। এইখিনিতে দিলীপ শৰ্মাদেৱক হোটেল উৰুকাৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাব বিচাৰিছে আৰু আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই বাবলুক অনুৰোধ জনাইছোঁ, আমাৰ এই ভাল পোৱাই য'ত উশাহ পালে সেই গানটো যাতে আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰাৰ কাৰিকৰী কামখিনি কৰে আৰু মঞ্চলৈ আমি আমাৰ শিল্পীসকলক আমন্ত্ৰণ জনাম। এইখন হৈছে নতুন এখন অসমীয়া ধাৰাবাহিক। আপোনালোকে চাব, ৰেঙনিৰ মানে নতুন এখন অসমীয়া ধাৰাবাহিক। গতিকে এই ধাৰাবাহিকখনে ভাবিছোঁ যে খুব ধুনীয়া ৰাইজক নতুন সোৱাদ দিব। গতিকে এই ধাৰাবাহিকখনৰ আমি আজি শীৰ্ষক গীতটি উন্মোচন কৰিবলৈ লৈছোঁ। এই গীতটিত কণ্ঠদান কৰিছে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু আমাৰ প্ৰেমাঘা শৰ্মা। গতিকে এই গীতটিৰ সংগীতে সজাইছে গৌৰাংগ বাবলু, আমাৰ পৰিচিত। এতিয়া আমি প্ৰথমেই এই গীতটি পৰিৱেশন কৰিবলৈ লৈছোঁ। এয়া আপোনালোকৰ সন্মুখত প্ৰথমবাৰৰ কাৰণে আমি এটা লিৰিকেল ভিডিঅ' দেখুৱাইছোঁ, য'ত গানটোৰ শব্দ লিখা আছে, এইটো প্ৰকৃত ভিডিঅ' নহয়। গতিকে প্ৰথমে আমি এই গানটো প্ৰদৰ্শন কৰিম আৰু লগতে সন্মুখত ৰাইজকো আমি আমাৰ এইখন দেখুৱাই দিব ন, এয়াই হৈছে গানটোৰ আমাৰ শীৰ্ষ। গতিকে ভাল পোৱাই য'ত উশাহ পালে, খুব ধুনীয়া গান। আশা কৰোঁ আপোনালোকে ইউটিউবত চাব। মই আমি গানটো লগাবলৈ অনুৰোধ জনাইছোঁ। খিৰিকীৰে আহি সোমাই কাছে জন এইবোৰ কুহেপা তুলসী ভৰা চোতালতে মাঝে নিশা বৰষুণে ৰাজি বাজে বুঘাটতে খেমেখা প্ৰেমৰে চাকি জ্বলে মায়াময় কাপোৰে ৰ'দ সাৰিলে ভাল পোৱাই য'ত পালে ভাল পোৱাই য'ত পালে ভাল পোৱাই য'ত পালে ভাল পোৱাই য'ত পালে
জীৱনৰ সাধু কথা কৰভেৰে সুৰকি যোৱা कहानी सुना देखा सपना তথাপিও জীৱনে কবিতা শুনা দেনে মায়াময় সপোনে ভাল পোৱাই তুষাৰ পাৰে ভাল পোৱাই তুষাৰ পাৰে ভাল পোৱাই তুষাৰ পাৰে ভাল পোৱাই তুষাৰ পাৰে। ধন্যবাদ। খুব ধুনীয়া গান এটা আমাক বাবলুৱে উপহাৰ দিলে, গতিকে চমুকে বাবলুক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। আৰু বাকী কাৰ্যসূচী ধেৰ আছে, গতিকে বাকী আৰু আমি ৰাইজৰ মাজত আৰু কাৰ্যসূচীখিনি আমাক গৈ ল'ম। খালি ইয়াৰ নেপথ্যৰ কাৰণে চমুকৈ দুআষাৰ বাবলুক ক'বলৈ কুঁৱলী ফালি আহিলা কুহুৱা মলয়া এতিয়া সকলোৱে খোৱা লোৱাত ব্যস্ত, যিহেতুকে ৰাতিও হৈ আহিছে আৰু আমো একেলগে খালাৰ আমাৰ মাইনা ইয়াতে শুই পৰিছে, ভাগৰি পৰিছে একেবাৰে দৌৰি দৌৰি। আৰু আমাৰ ইয়াতে ভাগিন আৰু ভাগিন জোৱাই আৰু সকলোৱে খাব লৈছে। এইফালে মই ভিতৰৰ ফালে দেখাই আছোঁ উৰুকাৰ, আৰু এইফালে হ'ল ৰান্ধনি। সেই ৰান্ধনিগৰাকীয়ে মানে সিহঁতৰ ইউনিফৰ্ম আৰু পিঠিত লিখা আছে উৰুকা বুলি, ইয়াত দেখিছেনে উৰুকা। খুব ভাল লাগে সেনেকৈ। ভিতৰ ফালে অলপ দেখাই আছোঁ উৰুকাৰ তলৰ ভিতৰ ফালে, আৰু ভিতৰতো বহুত মানুহ আছে, পাৰ্টি কৰি আছে মানুহবিলাকে। অলপ অলপ মই দেখাই থাকিম বাৰু। আৰু ইয়াতে মোৰ বাইদেউহঁত বহি আছে, আৰু মই এইফালে ভিতৰ ফালে গৈ আছোঁ, দেখাম অলপ অলপ। এইফালে মানুহবিলাকো খাই আছে ইয়াৰ ভিতৰত। অলপ অলপ আন্ধাৰ হৈ আছে, যিহেতুকে লাইটটো ৰুমৰ ভিতৰতে আছে আৰু কৰিডৰৰ মাজত তেনেকুৱা পোহৰৰ সুবিধা নাই। অলপ অলপ দেখাইছোঁ আপোনালোকক। আপোনালোকে এইফালে গৰেশ্বৰ ফালে গ'লে ইয়াতে সোমাব পাৰিব উৰুকা হোটেলত। আৰু বাহিৰত এয়া প্ৰগ্ৰেম চলি আছে, আৰু ভিতৰত এজন এজন মানুহ আহি আছে, খাই আছে। Thank you. মই ভাবোঁ প্ৰতিজন ব্যক্তিয়ে যিহেতুকে ৰাতি হৈছে, বাইদেউ ভিনদেউ আমাৰ ভাগিনৰ ল'ৰাজন মই আমি খাব বহিলোঁ। সিহঁতে চিকেন খাইছে, চিকেন পোলাও খাইছে, আৰু মই পনীৰ খাইছোঁ। যিহেতুকে মই নিৰামিষ ভোজী, মই নিৰামিষ খাই ভাল পাওঁ। বাবু না যাবে প্ৰগ্ৰেম প্ৰায় শেষ হৈছে,
আমো যাব ওলালোঁ আমাৰ গাড়ী ৰাস্তাত ৰৈ আছে আমি লাহে লাহে ওলাই গ'লোঁ হোটেল উৰুকাৰ পৰা এয়া বাইদেউ আৰু ভিনদেউ আৰু উৰুকা হোটেলক বাই বাই দিলোঁ আমি গাড়ীত উঠিলোঁ আমি গাড়ীত উঠিলোঁ বাইদেউ মই ভিনদেউৱে গাড়ী চলাইছে আৰু বাইদেউ মই পিছফালে বহিছোঁ আৰু ভিডিঅ'টো বহুত দীঘলীয়া আছিলে মই বহুতখিনি কাটি দিছোঁ ভিডিঅ'টো কাৰণ যিহেতুকে বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো সেইকাৰণে মই অলপ দেখালোঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰিলোঁ বেছি নেদেখালোঁ আপোনালোকৰ আগত এইখিনিয়ে শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিছে জনাব ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব